নমস্কাৰ আৰু আপোনালোক সকলোকে বিদিশাস ব্লগছৰ এটি নতুন ব্লগলৈ মই বিদিশাই স্বাগতম জনালো আৰু গাইজ কালি আমি যাম কলকাতা ফুৰিবলে আৰু এটা ট্ৰিপ প্ল্যান কৰিছো আমি চাৰিজন যাম মা পাপা দাদা আৰু মই আৰু এতিয়া হলে আজিৰ কাৰণে আমি বহুত এক্সাইটেড আৰু আজি তেনেকৈ বহুত পেকিং চব কৰিব লাগিব আৰু এটা আপোনালোকক বস্তু দেখাও এইটো হল ক্যামেৰা কালি আমি এইটো ক্যামেৰা লৈ যাম দাদা এজনৰ হয় আমাৰ ওচৰৰে আৰু আমিও ক্যামেৰা কিনিম বৰ্তমান আমাক ইমিডিয়েটলি লাগে তো সেইকাৰণে এতিয়া আমি এইটো ক্যামেৰা আনিছো আৰু এতিয়া ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক আজি কি কি কৰো কালি কেনেকুৱা যায় দিনটো হোপ ফৰ দ্য বেষ্ট গাইজ মই যাওঁ আৰু বেগ চেগ লৈ মানে মোৰ বেগটো ৰেডি হ'ল এতিয়া মই যাওঁ এইটো মূৰত লওঁ আৰু মই যাওঁ টু দ্য এয়াৰপৰ্ট গাইজ আমাৰ ইয়াত ফ্লাইটৰ আমাৰ টিকেটকেইটা আছে এইকেইটাও মনত থাকোঁতে ভৰাই থওঁ নহ'লে বা এইকেইটা নহ'লে আৰু তাতে আমাক গজব বেজতি হৈ যাব সেইকাৰণে এইকেইটা মনত থকাতে ভৰাই থৈ দিওঁ বাকি পেকিং একদম জাৰি আছে আমাৰ এফালে মায়ে পেকিং কৰি আছে এইটো লেভেল মাৰিছে এইটো মানে ইয়াৰ বেগ ইয়াৰ কাপোৰ আছে আৰু পাপাৰ কাপোৰ আছে কিছুমান আৰু মাৰ এক্সট্ৰাকে হ'ব চেলিব্ৰিটি মানুহ টাইপ মানে আমাক পাত্তা নিদিয়ে গুড মৰ্নিং গাইজ আৰু যোৱাকালি ৰাতি একো ভিডিঅ' কৰা নহ'ল সেইকাৰণে আজি আৰু ফাইনেলি আমি যাম এই ড্ৰেছ পিন্ধি নাযাওঁ আৰু মানে কি হ'ল উঠিছোঁ ব্ৰাছ কৰিলোঁ চাহ খালোঁ কিবা আৰু এতিয়া মই গাটো ধুলোঁ আৰু লাহে লাহে ৰেডি হ'ব আমাৰ ফ্লাইট আছে 4:50 আমি বাই বাই নোচোৱাতে বাই বাই দি কিমান ভাল পাই ইহঁতে মই গ'লে আৰু ইয়াত মানে প্ৰেক্টিচ কৰি আছে ট্ৰলি বেগটো কেনেকৈ লৈ যায় কেনেকৈ আহে এনেকুৱা আমি দুটা বেগ পাইছিলোঁ এবাৰ যদি বমি হয় এই পাত শুনবি মানে নেমু গন্ধে अजीब आदमी है ये लोग की হ'ব কি নহ'ব মাই গড আৰু আমি এতিয়া ডাইৰেক্ট যাম গুৱাহাটী আমি যাম এতিয়া মানে আমি ইয়াত ৰখিছোঁ ইণ্ডিগো এখনে মাত্ৰ দেখাইছোঁ আমাৰ গো এয়াৰ লাইনত আছোঁ মানে আমাৰ দুটা সিট একেলগে পৰিছে আৰু আগত মা আৰু পাপা আছে এতিয়া চাগে ফোনটো ভিডিঅ' কৰিব পাৰিম দেচোন মাজে মাজে ইমানটো কিয় কৰিম আৰু বেছি দূৰ
কি বেছি টাইম নালাগে যাব 45 মিনিটছ বা 1 ঘণ্টা লাগিব তাতকৈ বেছি নালাগে যাওঁ ভালে ভালে যাই পালে So guys, আমি আহি পালোঁ কলকাতা এয়াৰপোৰ্ট আমি এতিয়া কলকাতা এয়াৰপোৰ্ট আহি পালোঁ আৰু এয়াৰপোৰ্টটো বহুত ধুনীয়া হয় এয়াৰপোৰ্টটো বহুত ধুনীয়া বহুত ডাঙৰ হয় বহুত ডাঙৰ বহুত ডাঙৰ দেই গাইজ ফাইনেলি আমি কিবাকৈ বিচাৰি হোটেল পাইছোঁ আৰু এইখন হোটেলৰ নাম হ'ল হোটেল কেম্পটন নিউ মাৰ্কেটতে আছে নিউ মাৰ্কেটৰ ওচৰতে মানে ৰুমটো বিৰাট ধুনীয়া আচলতে মই দেখাম এবাৰ বেক কেমেৰাৰে মই দেখাই আছোঁ কাপোৰ চেঞ্জ কৰিলোঁ আৰু আমি তলত এতিয়া ডিনাৰটো কৰিম তলত ৰেষ্টুৰেণ্ট আছে ইহঁতৰে তাত যাম আৰু ৰুমটোতো আপোনালোকক দেখালোৱে কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত